মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক কেইবিধমান বাকলি থকা মাছ, কেইবিধমান বাকলি নথকা মাছ আৰু কিছুমান মাছ ধৰা সঁজুলিৰ বিষয়ে জনাম। আমাৰ চেনেললৈ যদি নতুনকৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এতিয়া জানো আহা কেইবিধমান বাকলি থকা মাছৰ বিষয়ে। এয়া হৈছে ৰৌ মাছ, বাহু মাছ, কাৱৈ মাছ, পুঠি মাছ, ইলিচ মাছ, এয়া হৈছে শ'ল মাছ, দৰিকণা মাছ, দৰিকণা মাছটো নিচেই সৰু মাছ, এয়া হৈছে কুঁহি মাছ, গৰৈ মাছ, খলিহনা মাছ, বৰিয়লা মাছ। এতিয়া আমি বাকলি থকা মাছৰ বিষয়ে জানিলোঁ। এতিয়া জানো আহা কেইবিধমান বাকলি নথকা মাছৰ বিষয়ে। মাগুৰ মাছ, বৰালি মাছ, পাভ মাছ, এয়া হৈছে শিঙি মাছ, বামি মাছ, শিঙৰা মাছ, এয়া হৈছে তোৰা মাছ, আৰি মাছ, লিঠা মাছ। আমি বাকলি নথকা মাছৰ বিষয়ে জানিলোঁ। এতিয়া জানো আহা কেইবিধমান মাছ ধৰা সঁজুলিৰ বিষয়ে। চেপা, এয়া হৈছে জাকৈ বা জকাই বুলিও কোৱা হয়। পল, জাল, উভতি, লাহনি, মাছ ধৰোঁতে পানী সিঁচিবলৈ লাহনি ব্যৱহাৰ কৰা হয়। এয়া হৈছে বৰশী। চালনি, ধান বা চাউল চালিবলৈ চালনি ব্যৱহাৰ কৰা হয় যদিও মাছ ধৰিবলৈও চালনি ব্যৱহাৰ কৰা হয়। অন্যান্য কিছুমান মাছ ধৰা সঁজুলি হ'ল হুকুমা, খোকা, ডিঙৰা, ঠুহা, জুলুকি ইত্যাদি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা তেনেহ'লে এটা লাইক কৰিবা। ধন্যবাদ।